নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখাবলৈ লৈছোঁ মই নিজে হাতে বোৱা কেইখন মেখেলা। চাওকচোন মইনো কেনেকৈ বৈছোঁ। আৰু মেখেলা কেইখন হ'ল এইকেইখন। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এতিয়া মই আপোনালোকক এখন এখনকৈ ভালদৰে দেখাই গৈছোঁ। এইখন হ'ল মই বোৱা প্ৰথম মেখেলা। মই ফুল বাচিবলৈ প্ৰথম শিকিছিলোঁ এই মেখেলাখনত। কমলা ৰঙৰ হয়। ইয়াত মই সেউজীয়া আৰু বগা কালাৰ ফুল বাচিছোঁ। সৰু এটা বুটা বাচিছোঁ। প্ৰথম শিকিছিলোঁ কাৰণে খুৰীয়ে সৰু এটা ফুলকে বাচিবলৈ শিকাই দিছিলে। কেনে লাগিছে বাৰু? সৰু ফুল হ'লেও ভালেই লাগে মেখেলাখন। আৰু এইখন হ'ল মই বোৱা মেখেলা। এইখনত মই একদম ডাঙৰ ডাঙৰ বিভিন্ন কালাৰ ফুল বাচিছিলোঁ। আৰু এইটো ফুল মই গুণা সূতাৰে বচা হয়। এইটো ডাঙৰ এটা বুটা। ভাল লাগিছেনে বাৰু? আৰু এইখন একেজুতিৰে মেখেলা হয়। এইখনত অকল গুণা সূতাৰে ফুল বাচিছিলোঁ। এইখন সকলোৱে কিনা মেখেলাৰ দৰে লাগে বুলি কয়। কেনেকুৱা লাগিছে বাৰু? আৰু এইখন হ'ল ৰঙা ৰঙৰ মেখেলা। ইয়াত মই সেউজীয়া, কলা আৰু বগাৰে ফুল কৰিছোঁ। এইটো মই তলত ষ্টাইল দি দিছোঁ, ফুল নহয়। আৰু এইখন সেই একেজুতিৰে মেখেলা হয়। একেটাই বুটা বাচিছোঁ, কেৱল তলত অকল এইটো এটা বেলেগ ষ্টাইল কৰি দিছোঁ। কেনেকুৱা লাগিছে বাৰু ক'ব। এইটো এনেই তলত বেলেগকৈ কিবা এটা ষ্টাইল কৰি দিছোঁ আৰু এইখন হ'ল কলা মেখেলা। ইয়াত সেউজীয়া, হালধীয়া, কমলা ৰঙৰ আৰু আজাৰ ফুলৰ ৰঙৰ এইটো ফুল বাচিছোঁ। বহুত ওপৰলৈকে ফুল দিয়া নাই। এইখনৰ এখন কলা মেখেলা হয়। ইয়াত মই কমলা ৰং, এইটো সেউজীয়া আৰু ফুল বাচিছোঁ। এইটো এটা ডাঙৰ বুটা বাচিছোঁ তলত, আৰু ওপৰত এইবিলাক সৰু সৰু বুটা দি দিছোঁ। আৰু এইখনো সেই একেজুতিৰে মেখেলা হয়। ইয়াত সেই একেকেইটা কালাৰে ফুল বাচিছোঁ। খালি এইটো ফুলটো অলপ বেলেগকৈ দিছোঁ, অলপ ডাঙৰ হয় ফুলটো। আৰু আপোনালোকক যদি এই বুটাবিলাক লাগে, যদি আপোনালোকৰ ভাল লাগিছে, তেন্তে মোক কমেণ্ট কৰি জনাব। মই আপোনালোকক চানেকিবিলাক দিব পাৰিম তেতিয়া ভিডিঅ' বনাই। আৰু এইখন হ'ল কমলা ৰঙৰ মেখেলা। ইয়াত মই হালধীয়া, সেউজীয়া, কলা ফুল বাচিছোঁ। এইটো এটা সৰু বুটা হয়, তাকে মই য'ত যি ষ্টাইল কৰি দিছোঁ। বহুত ভাল লাগে মেখেলাখন মোৰ। মৰম লগা মেখেলা। ইয়াতো সেই বগা গুণা মাৰিছোঁ। সেই একেজুতিৰে মেখেলা, কমলা ৰঙৰ এইখন। ইয়াত মই নীলা, হালধীয়া, সেউজীয়া ফুল বাচিছোঁ। এইটো তলত এনেকৈ এলাইন দি দিছোঁ। আৰু ওপৰত এইকেইটা মই একো ফুল নহয়, এনেই এইটো চিৰে তুলি পিনি এনেই ষ্টাইল কৰি দিছোঁ, ভাল লাগিব।
কালাৰবিলাক মিলিছেনে বাৰু ক'বচোন। আৰু এখন ৰঙা মেখেলা হয়, এখন একদম চিম্পল হয়, ঘৰতে মাহঁতে পিন্ধিবলৈ ভাল হয় এনেকুৱা মেখেলা। ইয়াত মই সেউজীয়া আঁচো দিছোঁ। লাগিল মোৰ ভিডিঅ'টো চাই, যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।